So hello friends, welcome to my new video. Okay guys. আৰু আপোনালোকে এই চশমাটো চাব পাৰে মোৰ চশমাটো মানে ইয়াতে লেন্স নাই এটা ফ্ৰেমটো মাত্ৰ আছে আৰু না ফ্ৰেমটো মাত্ৰ আছে তো চাব পাৰে আপোনালোকে লেন্সটো একেবাৰে নাই মানে জ্বৰ হৈ আছিল আৰু না 3.5 মান হ'ল চাগে ইয়াৰ আৰু এজনৰ এই অৱস্থাই নাই মানে ইয়াৰ জ্বৰ হয় So hello friends, welcome to my new video. Okay guys. So বৰ্তমান যাবলৈ ওলালো কলেজ সো আজি কলেজ যোৱাৰ টাৰ্গেট নাছিলে আজি হস্পিটেলত যাম বুলি ভাবিছিলোঁ কিন্তু নহল মানে আজি কলেজৰ পৰা একেবাৰে বাহিৰে যাম বুলি ভাবিছোঁ কাৰণ আমাৰ কলেজৰ পৰা বেছি দূৰ নহয় হস্পিটেলখন মানে যদি ইউনিফৰ্মৰ বা কিছু যিকোনো স্কুলে হওক বা কলেজৰ ষ্টুডেণ্ট হ'লে মানে অলপ মানে কি কয় এইটো ৰেছপন্সটো অলপ ভালকৈ দিয়ে তাৰ কাৰণে আজি ইউনিফৰ্মতে কলেজৰ পৰা বাহিৰে গুচি যাম আৰু না ফাৰ্ষ্ট ক্লাছটো কৰি উঠি যাম মানে আমাৰ মেজৰটো যিহেতু এতিয়া থাৰ্ড ছেমিষ্টাৰৰ মানে দুটা পেপাৰ হয় মেজৰ পেপাৰখন চ' তাৰ কাৰণে ফাৰ্ষ্ট পেপাৰখন লৈ ফালে মানে যেনেকৈ হস্পিটেলৰ পৰা আহি আকৌ ছেকেণ্ড পেপাৰখন ল'ম বুলি ভাবিছোঁ হয় না নহয় টাইম মিলে না নিমিলে এইটোতো পিছৰ কথা চ' বৰ্তমান যাম মানে মই অকলে নহয় মোৰ ফ্ৰেণ্ড এজনো যাব মানে হস্পিটেলত চ' এতিয়া কলেজত আমি টোটেল 4জন যাম যাই হস্পিটেলত 2জন যাম মানে 2জনটো যাব না নাযায় এইটো নাজানো অ'কে চ' আমি 2জনে যাম আৰু ন হস্পিটেলত চ' কি হৈছে ক'বলৈ গ'লে আপোনালোকে ভিডিঅ'ৰ মাজেৰে জনাই দিয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে হ'ল আপোনালোকে গম পাই যাব কি হৈছে একচুৱেলি কি হৈছে মোৰ ফ্ৰেণ্ডৰ কাৰণে কি হৈছে আপোনালোকে গম পাব যদি ভিডিঅ'টো শেষলৈকে চাই থাকে অ'কে একচুৱেলি কি হৈছে আমাৰ 2জনৰ আপোনালোকে ভিডিঅ'ৰ মাজেৰে জনাই দিম অ'কে চ' এইটো মানে প্ৰব্লেমটো আমাৰ স্বাধীনতা দিৱসৰ পিছ দিনাৰ পৰা হৈছে আৰু না মানে আগতে হোৱা নাছিলে স্বাধীনতা দিৱসৰ পিছ দিনাৰ পৰা হৈছে যিহেতু তাত মানে ইমান ৰ'দত 1.5 ঘণ্টা একেৰাহে মানে থিয় হৈ থাকিব লগা হৈছিলে তাৰ কাৰণে এই বেমাৰটো হৈছে আৰু না চ' আপোনালোকে যদি জানিব বিচাৰিছে কি হৈছে কি হোৱা নাই তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাই যাব অ'কে চ' বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে এই চশমাটো চাব পাৰে মোৰ চশমাটো মানে ইয়াতে লেন্স নাই এটা ফ্ৰেমটো মাত্ৰ আছে আৰু না ফ্ৰেমটো মাত্ৰ আছে চ' চাব পাৰে আপোনালোকে লেন্সটো একেবাৰে নাই চ' আপোনালোকে লেন্স নাই দেখি আপোনালোকে হাঁহিব নালাগে মানে এনেই পিন্ধি চাইছোঁ আৰু না কেনেকুৱা লাগে লেন্স নোহোৱাকৈ কেনেকুৱা দেখি তাৰ কাৰণে পিন্ধি চাইছোঁ আপোনালোকে কেনেকুৱা দেখিছে প্লিজ কমেণ্টত জনাই দিলে হ'লকে চ' বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান মোক ফ্ৰেণ্ড এজনে ৰখি আছে যেনেকৈ যোৱা ভিডিঅ'টো যোনে নেকি চাইছে সেইটো আপোনালোকে নিশ্চয় গম পায় মানে কোনটো ঠাইত মই ৰখি আছিলোঁ তাতে মানে মোক এতিয়া বৰ্তমান ৰখি আছে সি চ' বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ মানে তাইৰ লগত যিহেতু ৰখি আছে মই মানে দেৰিয়াতে ভিডিঅ' বনাই থাকিলে আৰু মানে এটা ভাল নালাগিব নহয় জানো ৰখি থাকিবলৈ চ' তাৰ কাৰণে এতিয়া যাওঁ আপোনালোকক লগ পাইছোঁ ডাইৰেক্ট কলেজত চ' যদি ভিডিঅ'টো ভাল লাগে জনাই দিলে হ'ল ভাল লাগিছে বুলি কমেণ্টত অ'কে চ' বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ না কি কয় গাইছ A few moments later. চ' বৰ্তমান গৈ আহিলোঁ মেডিকেলৰ পৰা না ডাইৰেক্ট কলেজৰ পৰা গ'লোঁ এইমাত্ৰ জাষ্ট আহি পাইছোঁহে আৰু কি মেডিচিন পঠাই দিছে আপোনালোকক দেখাই দি আছোঁ ৰ'ব আমি কোনে গৈছিলোঁ ক'লে মানে ই গৈছিলে ইয়াৰ মানে জ্বৰ হৈ আছে সেইকাৰণে গৈছিলে আৰু এই মোৰতো বিশেষকৈ মোৰ ডিঙিৰ বিষ আৰু একো নাই ডিঙিৰ বিষটো আৰু না 4.5 মান হ'ল ডিঙিৰ বিষ হৈ থকা ইয়াৰটো হৈছে আৰু কি মানে জ্বৰ হৈ আছিলে আৰু না 4.5 মান হ'ল চাগে ইয়াৰ যিটো নেকি স্বাধীনতা দিৱস আছিলে মানে ইয়াৰ পিছ দিনাৰ পৰা হৈছে আৰু না 2জনৰে আৰু এজন ইয়াৰো হৈছিলে কিন্তু ইয়াতো ভাল হ'ল আমাৰতো ভাল হ'ব জানো নাই চ' আপোনালোকক দেখাই আছোঁ এতিয়া মেডিচিন কি পঠাই দিছে ত' আপোনালোকে দেখাই আছোঁ এইটো চাব পাৰে এইটো মানে এইটো হৈছে এই 3টা হৈছে মোৰ আৰু এই 2টা হৈছে ইয়াৰ মানে জ্বৰৰ আনিছে ইয়াতো মোৰতো জ্বৰৰো পঠাই দিছে আৰু এইটো মলম লগাবৰ কাৰণে এইটো মানে আজি যিটো মেডিকেলত গৈ আহিলোঁ এতিয়া ভাল হয় না নাই এইটো দেখা যাব পিছত মানে কালি পৰহি এনেকৈ 2দিনমান থাকিলে গম পোৱা যাব বাৰু এইটো খাই থাকিলে এতিয়া খাই থাকিব দিছে আৰু অলপ মানে হিট দিব দিছে আৰু না পানী গৰম লৈ মানে হিট দিব দিছে আমি নহয় নি পিছাকে জাখাই নৰং নি মিছিকে আমাৰ এজনটো পুৰা গাৰ্লফ্ৰেণ্ডৰ লগত বিজি আৰু এজনৰ এই অৱস্থাই নাই মানে ইয়াৰ জ্বৰ হয় বৰ্তমান আছোঁ আমি ফাৰ্ষ্ট ফ্ল'ৰত মানে কলেজৰ আৰু না ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ এইফালে চাব পাৰে আৰু কলেজৰ পৰিৱেশ আমাৰ মানে ইয়াতে কচু খেতি কৰি থৈ দিয়া আছে আৰু এইফালে আছে ক্লাছৰুম আৰু এইটো দেখিব পাৰিছে আপোনালোকে এইটো হৈছে ষ্টুডিয়াম আৰু না এইটো পুৰণি হৈ গ'ল এতিয়া নতুনকৈ বনাব চাগে আৰু পুৰণি হৈ গৈছে এতিয়া নতুনকৈ বনাব বুলি কৈছে সেইকাৰণে তাত
আপোনালোকে চাব পাৰিছে নে নাজানো আৰু না এইফালে এইটো ফকলেং এখন আছে তাত মানে এইটো গোটেইখিনি ডেষ্ট্ৰয় কৰি দিব আৰু না গোটেই আজি গৰমৰ পৰিমাণটো ইমান এটা নাই আছে হ'লেও কম আৰু না মানে আছে অলপ গৰমৰ ভাৱটো আছে